যিহেতু আজি অক্ষয় তৃতীয়া আছিল তো ভাবিলোঁ যে পুৱাই মন্দিৰত যাওঁ, কিন্তু মন্দিৰত কিবা এটা কাৰণত পুৱা অহা নহ'ল, তো সেইবাবে আহিলোঁ আবেলি। এতিয়া আমি আহিছোঁ নৰ্থ গুৱাহাটীত থকা হৰিকৃষ্ণ মন্দিৰত। আৰু ৰাস্তাৰে আহি থাকোঁতে হঠাতে এটা বস্তু দেখিলোঁ, মানে বেৰত লিখা আছিল, আপোনালোকে চাবচোন বস্তুটো। এই যে দেখিছে অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনটো, এইটো বোলে অক্ষয় তৃতীয়াৰ পৰাই মানে ইনস্পায়াৰ্ড হৈ তেওঁলোকে বনাইছে। আমাক মানে তেতিয়া আহিবৰ টাইমত তেওঁলোকে কৈছিল এইটো কথা। আৰু ইয়াতে আপোনালোকে বিভিন্ন ধৰণৰ মানে কিতাপো পঢ়িব পাব। এছামিছতো আছে, বাংলাতো আছে, হিন্দীতো আছে আৰু ইংলিছতো আছে। যাৰ যিটো সুবিধা হয় তাত আপোনালোকে পঢ়িব পাৰিব। আৰু পৰিৱেশটো সঁচাই বহুত ধুনীয়া, মানে বহুত শান্তি পোৱা যায় আহিলে ইয়াতে। তো মানে বহুতেই ধুনীয়া পৰিৱেশ, আৰু আবেলি টাইমত আৰু বেছি ভাল লাগে গৈ। আৰু অলপমান পিছতে 6:15 ইয়াতে আপোনালোকৰ তুলসী আৰতি দিয়ে, তাৰপিছত গৌৰা আৰতি দিয়ে 6:30। আৰু আপোনালোকে দেখিব পাৰিছে এতিয়া তুলসী আৰতি আৰম্ভ হ'ব লাহে লাহে। তো আজিলৈ ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু মই লগ পাম আপোনালোকক নেক্সট ভিডিঅ'ত। বাই।